নমস্কাৰ দৰ্শক আপোনালোকক আকৌ স্বাগতম জনাইছো মোৰ একমাত্ৰ ইউটিউব চেনেল মাৰ্কছ সো এইটো চেনেলৰ মোৰ বেছিভাগ মই এডুকেশ্যনাল পাৰপাসৰ ভিডিঅ'ছবোৰ দি থাকো বাট ৰিসেন্টলি মই ব্লগ ভিডিঅ'ছবোৰ দিম সো আমাৰ লাষ্ট ক্লাছ আমি পঢ়িছিলো ষ্টেপ সিঙ্গল ষ্টৰী বিল্ডিং কোৱেশ্চনটো আপোনাৰ স্ক্ৰিনত ফ্ল্যাশ হৈ আছে সো আজি আমি মাল্টি ষ্টৰেজ বিল্ডিং কৰো সো আমি লাষ্ট ক্লাছ আমি কি লৈছিলো x4 লৈছিলো z5 লৈছিলো তাৰপিছত fl3 লৈছিলো সো আজি কি কৰিম মই x5 z5 লম তাৰপিছত আপোনালোকৰ মই যোনটো ফাউন্ডেশন ৰাখিম হেতু মই 3 মিটাৰ টু 2 মিটাৰ ৰাখিম ঠিক আছে এটা ট্ৰান্সফাৰ ৰিপিট কৰি ফেলে মই ডায়াগ্ৰামটো ইউজ কৰিম আৰু আজি মই সাইজবোৰ সেম সাইজে লম বিম সাইজবোৰ বাট লোডটো মই কি কৰিম এই বিম সাইজৰ লগত মই কেনেকৈ মাল্টিপ্লাই কৰি উলাব লাগে মই হেতু দেখাম ঠিক আছে স্ল্যাব থিকনেস সেম ৰাখিম তাৰ সাপোৰ্টটো ফিক্স ৰাখিম সো সেমে ৰাখি ফেলে বলক মই দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো So first page আমাৰ খুল খালা নিউ প্ৰজেক্ট সো স্পেস তাৰপিছত আমি এটা নতুন মাল্টি ষ্টৰেজ বিল্ডিং ৰ নাম দিব পাৰ MSB বুলি শৰ্টকাটত সো তাৰপিছত মিটাৰ কিলো নিউটন এন্ড নেক্সট ওকে ফিনিশ এড বিমস ফিনিশ তাৰপিছত কাটিলো ফাৰ্স্ট আমাৰ স্নেপস এন্ড নোটস এন্ড বিমস খিনি তাৰপিছত ফাৰ্স্ট আমি পইণ্ট 0 এন্টাৰ এটা মই কি কৰিম মোক এফালে পাঁচটা লাগে ঠিক আছে সো মই কি কৰিম ফাৰ্স্ট মই নোট পঢ় লম এটো সিলেক্ট কৰিম ট্ৰান্সলেট ৰিপিট তাৰপিছত এক্স ডাইৰেকশনত সাপোজ মই নম্বৰ অফ স্টেপস 5 ৰাখিবই বিচাৰিছো আৰু এফালে মই ডিফল্ট স্পেচিং 5 ৰাখিছো তাৰপিছত লিংক স্টেপস ক্লিক কৰিম দেন ওকে হল ইয়াৰ পিছত নেক্সট স্টেপটো চাবা মই নোট ক্লিক কৰিছিলো এটা মই বিম সিলেক্ট কৰিম সো বিমেৰে গোটেই বিমটো সিলেক্ট কৰিম এগেইন ট্ৰান্সলেট ৰিপিট z ডাইৰেকশন 5 number of steps 5 link steps and okay হৈ গল একদম ইজি সিম্পল নেক্সট মই এটা কি কৰিম এতিয়া মই এটা মোৰ ফ্লোৰ দিম প্লেট দিম এটা মই যদি 3D ভিউ চাও সো জাস্ট মোৰ অকল সিম্পল মোৰ বিম খিনি হৈছে সো মই এটা ফ্লোৰ দিব লাগিব সো হেতু কাৰণে মই স্ল্যাব দি দিছো সিম্পলি মোৰ ফ্লোৰ কেনে এটা মই সিলেক্ট কৰিম এড 4 নোড প্লেটস দিম এটা প্লেটস দিম ঠিক আছে প্লেট সিলেক্ট কৰিলো দিস নোড and this node done clear escape then again render view eto more plates দেখিছে so simple এটা মই কি কৰিম মই এটা front view যাম positive z ত এটা মই nodes কিটা select কৰিম select কৰি ফেলে এটা মই foundation দিম so again transition repeat so y direction ত এটা number of steps more 1 dd আৰু এফালে মই suppose -2 লৈছো কিকি তল ফেলে আহিব ঠিক আছে -2 then link steps okay link steps to click কৰা নহল গে সাৰে ego নাই so control z so again select node cursor transition repeat y direction default spacing -2 tol fele link steps okay I gol so simple again isometric view so গোটেখিনি আইছে মোৰ হৈ গল so এটা মই যদি 3D চাব বিচাৰো এনেকুৱা with plates মোৰ তাৰপিছত ফাউন্ডেশন খিনি আহি গল বিমস খিনি আহি গল বিমস মোৰ x ডাইৰেকশন আৰু z ডাইৰেকশন আছে ঠিক আছে y ডাইৰেকশন মোৰ অকল কলমস খিনি থাকিব সো এটা সিম্পল अगेन পজিটিভ z ভিউ যাম সো এটা মই কি কৰিম মই সাপোজ মই মাল্টি ষ্টৰেজ বিল্ডিং ফৰ এক্সাম্পল মই কব বিচাৰিছো মই সাপোজ g+6 বনাব বিচাৰিছো তাৰ মানে মই 7 ফ্লোৰ ঠিক আছে সো अगेन মই বিমস কৰিলো বিমস খিনি সিলেক্ট কৰিলো अगेन ট্ৰান্সলেট ৰিপিট y ডাইৰেকশন এবাৰ এটা মই 7 লিখিম আৰু ফিলে স্পেসিং মই 5 লব বিচাৰিছো লিংক স্টেপস and okay ঠিক আছে হৈ গল সিম্পল अगेन মই যদি 3D ভিউ কৰো মোৰ অকল গুটে স্ট্ৰাকচাৰটো দেখা পাইছে তোমালোকে সবে কিন্তু মোৰ তলত প্লেট আছে সো মই বাকিটা ফ্লোৰটোত প্লেট দিব লাগিব अगेन সিম্পল মই ইয়াৰ পৰা প্লেট কাৰ্সৰ সিলেক্ট কৰিম এটো এটা ডিসপ্লে হৈ আছে থাকে এটো প্লেট কাৰ্সৰ সো গুটে স্ট্ৰাকচাৰটো সিলেক্ট কৰিম মোৰ অকল তলত আছে এটা সিম্পল ট্ৰান্সলেট ৰিপিট y ডাইৰেকশন এটা 7 তাৰ পিছত লিংক স্টেপস and okay এটা মোৰ 3D ভিউ চাও এইটো মোৰ স্ট্ৰাকচাৰ কমপ্লিটলি হৈছে না প্লেট দি ফেলে মই কলমসও দিলো বিমসও দিলো x আৰু y ডাইৰেকশন ফাউন্ডেশন দিলো হৈ গৈছে সো এটা সিম্পল মই আইসোমেট্ৰিক ভিউ যাও যদি এনেকুৱা এটা মই সিম্পল কি কৰিম এটা মই ইয়াতে মই বিমৰ সাইজবোৰ দিম আৰু কলম সাইজবোৰ দিম সো মই বিম আৰু কলম সাইজ মোৰ ইয়াৰ মতে লৈ লৈছো লাষ্ট কোৱেশ্চন যোনটো লৈছিলো 0.25 into 0.25 আৰু 130 into 0.30 ঠিক আছে মিটাৰত সো সিম্পল মই আহিলা আকৌ জেনাৰেল
properties, define rectangle 0.25, sorry, 0.25 tab 0.25, then add কৰিলো again 0.30 0.30 গল দুটা এড কৰিলো সো এটা মই কি কৰিম এটা মই এটা মই এটা এটা কৰি সিলেক্ট কৰিবলৈ দিগদাৰ হ'ব হয় না সো মই ইয়াতে মই প্ৰপাৰ্টিজত মই কি কৰিম মই beam size সিলেক্ট কৰি ফেলে I will go to select in menu tab option select ত যাই ফেলে beams parallel to x axis so automatic আহি গৈছে আকৌ select beams parallel to z axis y axis নহয় কিউকি আমাৰ y axis ৰ অল কলম আছে তাৰপিছত assign to selected beams কৰি দিম হৈ গল গোটে beams গিৰাত মোৰ properties আহি গল same মই কলমত যাম আকৌ selected beams parallel to y axis assign এটা মোৰ গোটে স্ট্ৰাকচাৰটো কমপ্লিট হৈ গল 3D যদি মই চাব যাও this is my view but মোৰ support দিয়া হোৱা নাই so মই কি কৰিম এটা support দিম support কাৰণে আকৌ supportত যাম তাৰ আগতে positive z view এটা first এটা মই আকৌ যাম symbols and labelsত node points গিটা activate কৰিম apply okay হল তাৰপিছত মই তলৰ গিটা select কৰিম তাৰ আগতে মই supportটো create কৰি লওঁ add fix support তাৰপিছত এই তলৰ beam গিটাত মই assign কৰিম assign to selected nodes yes তাৰপিছত isometric আছে গোটে beamটোত আহি গল গোটে স্ট্ৰাকচাৰ তলত ফাউন্ডেশন ফিক্স support হৈ গল simple support হৈ গল property হৈ গল এটা আমি loads and definition আহিম simple load and cases add কৰিলো first আমি dead load add তাৰপিছত again live load add এটা মই dead loadত কি add কৰিম self weight add তাৰপিছত self weight to গোটে স্ট্ৰাকচাৰত মই assign কৰি দিম assign to everything হৈ গল সো এটা মোৰ load case 2 কি আহিব load case 2 আমি এটা বস্তু পাহৰি গলো আমি স্ল্যাব আমি কি কয় আমি প্লেট প্ৰপাৰ্টি দিব বলে পাহৰি গলো ঠিক আছে সো প্লেট সাইজ বোৰ দিব কেনে মই থিকনেছত আহিম থিকনেছত আহি ফেলে ইয়াতে মই 0.15 সিলেক্ট কৰিম গোটে গিটা হৈ গল তাৰপিছত মই কি কৰিম প্লেট কাৰ্সৰ সিলেক্ট কৰিম প্লেট কাৰ্সৰ সিলেক্ট কৰি ফেলে গোটে প্লেট গিটাত মই এসাইন কৰি দিম সো মোৰ এটা তিনটা মেটেৰিয়েল হ'ব R1 R2 R3 ঠিক আছে R3 মোৰ প্লেটত so এতিয়া মই again coming back to loads ইয়াতে a plus to টিপিলে হল গোটে গিটা ডিসপ্লে হৈ যাব so মই self weight দিলো গোটে স্ট্ৰাকচাৰটো এটা load in cases সব মই কি কৰিম এতিয়া মই member load add কৰিম এটা member load মই কিমান add কৰিম হেতু চোৱা first of all আমাৰ ইয়াতে মই beamer কেনে গৈছো ঠিক আছে beamer কেনে মই কি কৰিছিলো so beamer কেনে মই কি কৰিছিলো 0.25 লৈছিলো ঠিক আছে so আমাৰ যদি suppose load টো দিয়া নাই আমাৰ suppose load দিয়া নাই ঠিক আছে so হেনটিকে আমি load টো কেনেকে উলাম ঠিক আছে so load আমাৰ উলাব লাগিব so কেনেকে উলাম চাও so first কি কৰিম 0.25 into 0.25 ঠিক আছে তাৰছত আকৌ into এটো আমাৰ উলাই গল 0.25 into 0.25 মিটাৰ তাৰছত কি কৰিম ইয়াতে unit weight of concrete কিমান আছিল ফটাফট কমেন্ট কৰি তলত কমেন্ট বক্সত যদি তোমালোকে মনত আছে যদি নাই তেনেহলে 25 আছিল হল ভ্যালু উলালে তাৰছত আমি ইনটু কি কৰিম ফ্যাক্টৰ অফ সেফটি যোনটা আমাৰ 1.5 ল ঠিক আছে 1.5 ফিজিক্যাল সো আমাৰ টোটাল লোড আমাৰ আমি কিমান লব পাৰো বিমৰ কেনে 2.5 এপ্রক্স লব পাৰো 2.5 কিলোনিউটন পার মিটার ঠিক আছে সো আমি 2.5 লৈ লও ইয়াতে সো এটা মাইনাস 2.5 ঠিক আছে মেম্বার লোড 2.5 ৰ কি তলফালে লাগিব ঠিক আছে এড কৰিলো ক্লোজ সো এটা সিলেক্ট কৰিলো সো তাৰছত সিলেক্ট কৰি ফেলে তাৰছত beams parallel to x axis আৰু আকৌ again beams parallel to z axis হৈ গল then ইয়াতে assign to selected beams assign কৰি দিলো yes হৈ গল গুটে গিটা নেক্সট আমি কি কৰিম প্লেট থিকনেস দিম সো again load কেছত এড কৰিম প্লেট থিকনেসৰ weight টো দিম ঠিক আছে সো আমাৰ ইয়াতে আমি আহিম আমি প্লেট লোড লৈ আহিম প্লেট লোড লৈ আহি ফেলে প্ৰেসাৰ অন ফুল weight সিলেক্ট কৰিম সো ইয়াতে আমি gy লম পিছত ইয়াতে আমি কিমান ক্যালকুলেট কৰিম ইয়াতে আমি কিমান লৈছিলো 0.15 সো 0.15 ঠিক আছে into 25 into factor of safety 1.5
কিমান 5.6 ঠিক আছে সো এটা সিম্পল -5.6 এড কৰিলো হৈ গল সিম্পল এটো সিলেক্ট কৰি ফেলে প্লেট লোড লম গুটে স্ট্ৰাকচাৰটো প্লেট খিনি সিলেক্ট কৰিম এসাইন কৰিলো এসাইন সো আমাৰ beamer আৰু প্লেটত হৈ গল এতিয়া simple আমাৰ loads and definition complete হৈ গল এতিয়া আমি next আমাৰ কি হৈ গল সব complete হৈ গল এতিয়া next simple steps আমি ইয়াতে আমি simple এটা analysis and print কৰিম add কৰিলো close হৈ গল তাৰ পিছত analysis and print save সোয়া zero error one warning আহিলো কেছ নাই সো এটা view output যদি কৰো done so মোৰ one warning applied self hate আহিছিলে কোড আহিছিলে মই চাব পাৰো so self hate মোৰ warning আহিছিলে ঠিক আছে so এটা warning গুটেখিনি দিয়া আছে along y axis কোড মিস হৈ গৈছিল সাগে ঠিক আছে so এটা মোৰ warning to self hate আহিছে so it again going to ita moje suppose tumalokor mo post processing on jao okay korilu eto মোৰ deflection so ita jodi mo sabo bicharisu animation of more deflection movements or drawing to apply okay so মোৰ বহুত কম deflection হৈছে বা মোৰ approximately মোৰ structure to stable হয় বুঝানে so next আমি design কেনেকে কৰে concrete material steels material কেনেকে input কৰে মই হেতু দেখাই দিম আৰু plus আমাৰ next videos বোৰ seismic weight আহি যাব so তোমালোকক মই নিউ ইয়াৰ শুভেচ্ছা থাকিলে হ্যাপি নিউ ইয়াৰ আৰু ভিডিওটো ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা আৰু ইনষ্টাগ্ৰামত মোক ফলো কৰিবলৈ নাপাহৰিবা আজি কেনে এইখিনি ৰাখিলো থ্যাংক ইউ আশা কৰিছো তোমালোকে মোক যথেষ্ট মৰম দিবা থ্যাংক ইউ